চোতালত খেলি থাকোঁতে বজ্ৰপাত কৰি মৃত্যু 11 বছৰীয়া শিশুৰ। মহানগৰীৰ 7 গাঁৱত অঘটন। চোতালত খেলি থাকোঁতেই গাৰ ওপৰত বজ্ৰপাত পৰি মৃত্যু হয় এটি শিশুৰ। নিহত শিশুটিৰ নাম মমতা বেগম। দুপৰীয়া ঘৰৰ চোতালত অকলে খেলি আছিল 11 বছৰীয়া শিশুটিয়ে। সেই সময়তে কাম কৰিবলৈ ওলাই আহিছিল মমতাৰ পিতৃ-মাতৃ। হঠাতে অহা মুষলধাৰ বৰষুণৰ লগে লগে সংঘটিত বজ্ৰপাতত মৃত্যু হয় শিশুটিৰ। মমতা বেগমৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়াল। চোতালত খেলি থাকোঁতে বজ্ৰপাত পৰি মৃত্যু হৈছে 11 বছৰীয়া শিশুৰ। মহানগৰীৰ 7 গাঁৱত সংঘটিত হৈছে এই অঘটন। চোতালত খেলি থাকোঁতেই গাৰ ওপৰত বজ্ৰপাত পৰি মৃত্যু হৈছে এটি শিশুৰ আৰু নিহত শিশুটিৰ নাম মমতা বেগম বুলি জানিব পৰা গৈছে। দুপৰীয়া ঘৰৰ চোতালত অকলে খেলি আছিল 11 বছৰীয়া শিশুটিয়ে। সেই সময়ত তেওঁৰ পিতৃ-মাতৃ কাম কৰিবলৈ বাহিৰলৈ ওলাই গৈছিল। হঠাতে অহা মুষলধাৰ বৰষুণৰ লগে লগে সংঘটিত বজ্ৰপাতত মৃত্যু ঘটে শিশুটিৰ। মমতা বেগমৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়াল।